হেল্ল' নমস্কাৰ। আজি পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি দেওবাৰ বুলি আমি আকৌ ফুৰিবলৈ ওলাই আহিলোঁ। ক'লৈ গৈ আছোঁ অলপ পাছতেই গম পাবই। পিছে আৰু এইফালে আমি আহি পালোহি চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প। ইফালে দাদাহঁতি আকৌ টিকেট কাটিবলৈ নামিছে। মেইন গেটৰ পৰা অলপ দূৰ গ'লেই আমি আচল ঠাইটুকুৰা পামগৈ। এয়া পালোহিয়ে, ব'লকচোন যাওঁ ভিতৰলৈ। মেৰবিলখন পিছে আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়, কিন্তু মই আজিলৈকে আহিয়ে পোৱা নাছিলোঁ। সেইবাবে দাদাহঁতি জোকাই আছে, আজিলৈকে তই আহি পোৱা নাই বুলি। এই মেৰবিলখনৰ জন্মৰ আঁৰতে আকৌ এটা কাহিনী জড়িত হৈ আছে। কিংবদন্তি অনুসৰি এই ঠাইটুকুৰাতে এটি গোসাঁই পৰিয়ালে বাস কৰিছিল আৰু তেওঁলোকৰ এটি কন্যা সন্তান আছিল। মানুহে কয় কন্যা সন্তানটি বোলে বিকলাংগ আছিল, আৰু কিছুমানে কয় আকৌ বৰ উৎপতীয়া আছিল। এদিন দেউতাকে খঙতে বোলে কন্যা সন্তানটিক পানীত পেলাই দিম বুলি ক'লে। পিছে গাভৰু হোৱাৰ পিছতো যেতিয়া কন্যা সন্তানটিক মাক দেউতাকে ঘৰতে ৰাখিছিল, তেতিয়া মাক দেউতাকক আকৌ জলদেৱতাই সপোনত দেখাবলৈ লৈছিল যে কন্যা সন্তানটিটো তোমালোকে মোক দিম বুলি কৈছিলা, কিন্তু আজিলৈকে কিয় দিয়া নাই? পিছে সন্তানৰ মোহ কোনে এৰিব পাৰে? কন্যা সন্তানটি দিবলৈ অমান্তি হোৱাত জলদেৱতা ৰুষ্ট হৈ গোসাঁই পৰিয়ালটিৰ গোটেই ভেটিটো বিলখনৰ পানীৰে আৱৰি ধৰিছিল, অৰ্থাৎ মেৰাই ধৰিছিল। আৰু তেতিয়াৰ পৰাই এই ঠাইখনৰ নাম মেৰবিল হ'ল বুলি মানুহে কয়। আৰু তেতিয়া উপায় নাপাই মাক দেউতাকে নিজৰ সন্তানটিক জলদেৱতাৰ সৈতে পঠাই দিছিল, আৰু তেতিয়াৰ পৰাই আমাৰ এই ঠাইখনৰ নাম মেৰবিল হ'ল। এইফালে চাওকচোন, ইয়াতেই জলদেৱতা আৰু এই কন্যাগৰাকীৰ এটি প্ৰতিমূৰ্তি বনাই থোৱা আছে। এইফালে আজি মা আহিছে, মই দাদা, আমাৰ ঘৰৰ দাদা, ওচৰৰে দাদা এজন, চাৰিটা আহিছোঁ আজি। এনেই আৰু ঘৰতে আছিলোঁ, আজি দেওবাৰ বুলি ফুৰিবলৈ ওলাই আহিলোঁ। ফটো মাৰি আছে মানুহ, আহি আছে, সিহঁতি ফটো মাৰি আছে চবেই। গেষ্ট হাউচ চাগে, গেষ্ট হাউচবোৰ এইবোৰ মেৰবিলৰ। এখন পাৰ্ক, এতিয়া শহাপহু চাওকচোন। আইও এটি বগাটি মৰম লগা, আমি একোৱে লৈ নানিলোঁ ন, গাজৰ চাজৰ খাবলৈ। শহাপহুটি মা আগবাঢ়ি গ'ল মোৰ পৰা। এইকেইটা ইয়াত বহি আছে। এইখনে আমাৰ মেৰবিলত বিভিন্ন প্ৰজাতিৰ বনৰীয়া হাঁহ, চৰাই, সাপ, কাছ, বিভিন্ন ধৰণৰ এনেধৰণৰ জীৱ জন্তু পোৱা যায়।
সেইফালে সৌৱা সেই বাঁহজোপা দেখিছেনে? সেই বাঁহজোপাতেই বোলে গোসাঁই পৰিয়ালটোৰ ঘৰৰ ভেটিটো আছিল আৰু সেইবাবে তাক গোসাঁই ভেটি বুলি কোৱা হয়। ফটো মাৰি দিয়া, মাৰি দিয়া। আমি এতিয়া ফটো চটো মাৰি আহিলোঁ। নেজানে এইকেইটা ফটো চটো মাৰিবলৈ, ইমান ডেকা ল'ৰা হয়, এটাও মাৰিব নাজানে ফটো। ইমান মানুহ আহিছে। টিউবৱেলটো ইমান ধুনীয়াকৈ সজাই থৈছে। আমাৰ মেৰবিল ইয়াত বোলে বান্দৰ ধৰি থৈছিলে, অজগৰ ধৰি থৈছিলে, এতিয়া মেলি দিলে বুলি কৈছে। সাপ ধৰি থৈছিলে, মেলি দিলে বোলে, আমি চাবলৈ নাপালোঁ। এয়া হাবিত বাঘ আছে। মাহঁতি আগত পালেগৈ, মই ফটো মাৰি মাৰি গৈ থাকোঁতে দেৰি হৈছে মোৰ পিছে পিছে। ইয়াত বোলে বাঘ আছে বোলে হাবিত, সাৱধানে থাকিবলৈ কৈছে মানুহক। তাকে বাঘ এটা দেখি পোৱা হ'লে ভাল লাগিলে হ'লে। এই মেৰবিল চাই আহিলোঁ, এতিয়া গাড়ীত উঠিছোঁ আকৌ। এয়া সৰু ল'ৰা ছোৱালী ইয়াত পিকনিক খাইছে, স্কুলৰ পৰা আহিছে চাগে। এইফালে আমি এতিয়া বুটিং কৰিম, জেণ্টদাই ভয় কৰে নচলাই আহি হাঁহে। জেণ্টদাই নচলাই ভয় কৰে আহি, আমি দাদা মই উঠিম। এইফালে আমি বুটিং কৰিবলৈ আহিলোঁ, দাদাই মই চলাইছোঁ। এনেদৰে প্ৰকৃতিৰ মাজত কেতিয়াবা থাকিবলৈ মন গ'লে মেৰবিললৈ আহিবচোন এপাক। এই কলা কলা চৰাইবোৰ চাওকচোন, সেইবোৰ বোলে কাম চৰাই। আমি যে বিহু গানত শুনিছিলোঁ কাম চৰাই ৰঙা ঠোঁট। এইফালে আমি আহি আহি পালোহি গাভৰু দলং। গাভৰু দলং নিৰ্মাণ 1900 কিবা চনটো মহাই খাই গ'ল। এইফালে আমাৰ গাভৰু দলং ইমান ওখ, অলপ চাওঁগৈ। এইটো জয়ন্তদা গৈছে এইফালে পাৰ হৈ, পাৰোঁ নে নোৱাৰোঁ।
ঐ মোৰ চেণ্ডেলযোৰ আমাৰ গাভৰু দলং বুঢ়ী বয়সত আহিছোঁ গাভৰু দলং চাবলৈ ইমান ওচৰত থাকিও সেয়াই আৰু জীৱন কিমান দীঘল এখন বহুত দীঘল দেই এইফালে আহি আমি পানী পালোঁহি এতিয়া মোবাইলটো হৈ পৰিব বুলি ভয় দিছোঁ সেয়াই আমাৰ গাভৰু এইফালে আৰু দীঘল আছেই আৰু দীঘল আছে এইকেইটা কি চাইছা এই মাই গোটেইখন নাম চবৰে জন্তুদাৰ নামটো ক'ত লিখিছিলা জন্তুদাই বোলে ক'ৰবাত নাম এটা লিখি থৈ গৈছিলে এতিয়া আজি আছে নাই চাবলৈ আহিছে এইফালে পিকনিক খাইছে মানুহে এইফালে ঘূৰি আহিলোঁ আৰু ইফালে নগ'লোগৈ ইপাৰলৈ বহুত দূৰ দলংখন যথেষ্ট দীঘল আহিলোঁ ঘূৰি আৰু গাভৰু দলং অহা নাছিলোঁ সৰুতে এবাৰ আহিছিলোঁ আজি বহুত দিনৰ মূৰত আহিছোঁ ডাঙৰ হোৱাৰ পিছত আহিয়ে পোৱা নাই মনত থকাৰ পৰা আজি আহিলোঁ আৰু গাভৰু দলং পুৰণাই হ'লগৈ ৰং কৰি কৰি এতিয়া ডাঙৰ টাস্ক এটা হ'ব ডাঙৰ টাস্ক এইফালে মোৰ আকৌ চেণ্ডেল পিন্ধি নামিবলৈ ভয় লাগিলে চেণ্ডেলযোৰ খুলিহে নামিব পাৰিছোঁ পিকনিক হেৰি পাতিবলৈ লৈছিলে যে দলংখন ইমান দীঘল মানুহ পিকনিক পাৰ্টি আজি এই দেওবৰীয়া আবেলিটো এনেদৰে পাৰ কৰি ঘৰলৈ উভতিলোঁ আজিৰ ভিডিঅ'টো ইমানেই দেই পিছত পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম বাই